নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। বন্ধুসকল, আজি ঢকুৱাখানা গৈ আছোঁ আৰু ঢকুৱাখানা কিয় গৈ আছোঁ আপোনালোকক কৈ আছোঁ বাৰু। মোৰ লগত আহিছে এয়া বিজিত আৰু ইফালে হোমেন ভাই আহিছে। আমি তিনিজনে গ্ৰন্থমেলা আছে ঢকুৱাখানাত, সেইটোৰ কাৰণে গ্ৰন্থমেলা চাবৰ কাৰণে গৈ আছোঁ। লগতে আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিম। বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। ঢকুৱাখানা ঐতিহ্যমণ্ডিত হাৰহি দেৱালয়, এয়া চাওক হাৰহি দেৱালয়খন। আহি আমি ঢকুৱাখানা চাৰিআলি পালোহি। এয়া ঢকুৱাখানা চাৰিআলি, ইফালে আছে এয়া চাওক, ইফালে থানাখন আছে। যদি আপোনালোকে লেফ্ট ছাইড যায় তেতিয়া মাতমৰা, ইফালে লখিমপুৰ, আৰু আমি যিহেতু চিধাকৈ গৈ আছোঁ, চিধাকৈ যাম আমি। প্ৰথম আমি ব্লকত সোমাই লওঁ, তাৰপিছত ব্লকৰ পৰা মানে বিশেষ ব্লকত আমাৰ কিছুমান কাম আছে অফিচৰ। সেই কামখিনি কৰি গ্ৰন্থমেলালৈ যাম আৰু চাই থাকিব আপোনালোকে ভিডিঅ'টো। ব্লকৰ কামখিনি হৈ গ'ল, এতিয়া গৈ আছোঁ গ্ৰন্থমেলালৈ। বন্ধুসকল, ফাইনেলি গ্ৰন্থমেলালৈ আহি পাই গ'লে। নৰ্মাল ফিল্ডখনতে ইয়াতে গ্ৰন্থমেলাখন আয়োজন কৰিছে। এতিয়া বলক ভিডিঅ'লৈ যাওঁ, আপোনালোকক সকলোখিনি পৰিৱেশ দেখুৱাব চেষ্টা কৰিম। ইয়াতে আছে ষ্টুডেণ্ট ষ্ট'ৰ্ছ, চাওক সকলোখিনি কিতাপ আছে। ইয়াতে কিতাপ এখন চাইছোঁ, এইটো ভাল ছাত্ৰ কেনেকৈ হ'ব পাৰি। এই কিতাপখন একচুৱেলি ভাল হৈছে। মই এইটো নিজৰ বেটাৰ কাৰণে লৈ যাওঁ। দাদা, এইখন কিতাপৰ দাম কেইটকা? এখন 60, এখন 60 ৰুপিজ। এখন পেক কৰি দিব হা। তুমি লৈছা নে? অঁ। ইয়াতে JS পাব্লিক কেপশ্যন দোকান এখন আছে। ভিতৰৰ ভাগত গৈ কিতাপ কেইখনমান চাই লওঁ। এই দোকান এজন আছে। দাদা, কি খবৰ? ভালে আছে? কিতাপ পত্ৰ বিক্ৰী হৈছে নাই বাৰু? জেগালৈ। আপোনাৰ ঘৰ? গুৱাহাটী। এতিয়া ইয়াত 5 দিনকৈ হৈছে ন? 5 দিন হ'ব ন ইয়াৰ পৰা? 20 তাৰিখৰ পৰা হৈছে। কেতিয়া পালেহি আপুনি? ষ্টুডেণ্টে বাৰু লৈছেনে কিতাপ পত্ৰবিলাক? লৈছে ন? ঠিক আছে। এইখন দোকান হৈছে সনাতন বৈষ্ণৱ সমাজ সেৱাশ্ৰম। এইখন দোকান হৈছে শিৱসাগৰৰ পৰা আহিছে। তালৈ গৈ সুধি লওঁ। ইয়াতে চব ধৰ্মপুথি আছে ন এইখিনিত? আপুনি ক'ৰ পৰা আহিছে? শিৱসাগৰৰ পৰা আহিছে। ঠিক আছে। আমাৰ এখন অনুষ্ঠান আছে, হয়, সনাতন বৈষ্ণৱ সমাজ সেৱাশ্ৰম। তাতে সেই সনাতন বৈষ্ণৱ সমাজ সেৱাশ্ৰমৰ প্ৰতিষ্ঠাপক লিখি উলিয়াইছে মানৱ কল্যাণৰ কাৰণে ভক্তিমূলক গ্ৰন্থ। এনে ভাল লাগিছেনে ঢকুৱাখানাত আহি? ভালেই লাগিছে, অলপ বিক্ৰীটো কম হৈছে ন? ইয়াতে ভিতৰখিনিত আহিলোঁ। চাওক বন্ধুসকল, ইফালে গোটেইখিনি মেলা সামগ্ৰী আছে। ইয়াতে ৰাতি খুবেই মেলা আয়োজন কৰিব আৰু খুবেই ভাল হ'ব। চাওক, মই যিহেতু দিনতে আহিছোঁ, দিনৰ পৰিৱেশ ইমানখিনি ভাল হোৱা নাই। ৰাতিৰ প্ৰগ্ৰেমটো কিন্তু বহুত ভাল হ'ব। আৰু গোটেই ষ্টুডেণ্ট আহিছে। চাওক পিছফালে গোটেই ষ্টুডেণ্টে ভৰি আছে। বন্ধুসকল, ফাইনেলি ভিতৰত আহি এটাই ভাল পৰিৱেশ এটা পালোঁ। ইয়াত চব ফুল, গোটেই নাৰ্চাৰী ইয়াত দোকান দিছে তেখেতলোকে। ইয়াত ফুল চাওক কি ধুনীয়া লাগিছে। ইয়াত চাওক। এই ভাইটি, এইখিনি কিমানকৈ দিছে তোমালোকে? হা? এইবিলাক এজোপাত 500। এইখিনি কিমান? এইটো কি ফুল বুলি কোৱা হয়? মালিক আহি আছে। এতিয়া মানে মালিক না, আপুনি মালিক নহয় মানে? এখেত মালিক নহয় যিহেতু। কিমান টকা এইখিনি? আপোনাৰ পিটুনিয়া 30 টকা। হয়, 30 টকীয়াবিলাক কোনখিনি? এইবিলাক পিটুনিয়াবিলাক। এইখিনি পিটনীয়া বুলি কয় ন? পানী দিয়া নাই যে। ৰাতি কুঁৱলী পৰিলে ভাল হ'ব বাৰু ন? বাকী এই ফুল, এইবিলাক ফুলবিলাক সেইবিলাক 30 টকা। 30 টকাৰ পৰা কিমান টকালৈকে আছে? 30 টকা, 40 টকা, ধৰক 50 টকা তেনেকুৱা। আপোনাৰ কিছু যিবিলাকে পাৰ্মানেণ্ট প্লেণ্ট সেইবিলাক দাম বেছি অলপ। কণ মইনাহঁতে খেলিব পৰা ব্যৱস্থাও আছে। এইটো চাওক, এতিয়া বৰ ভাল বস্তু এটা আছে। চানা দিয়াচোন 10 টকা, পূৰা জাল দিবা হা। 10 টকা বান্ধি দিবা হা। তো গাইজ, ভিতৰৰ পৰিৱেশখিনি দেখুৱাইছোঁ।
যিহেতু গ্ৰন্থমেলা হয় আজিকালি ষ্টুডেণ্টবিলাকে বা আজিকালি মানুহবোৰে পঢ়াটো খুব মানে কম কৰিছে, যিহেতু হাতে হাতে স্মাৰ্টফোন হ'ল, হাতে হাতে মোবাইল ফোন হ'ল। চ' সেইটোৰ কাৰণে গ্ৰন্থবিলাক খুবেই নপঢ়া হৈছে। কিন্তু তথাপিতো এনেকুৱা এটা অনুষ্ঠান ইয়াতে আয়োজন কৰিছে, খুবেই ভাল লাগিছে। এনেকৈ যদি আয়োজন কৰি থাকে নিশ্চয়কৈ ভাল হ'ব। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ। আৰু কিমান ভাল হ'ল ভিডিঅ'টো নাজানো, কিন্তু তথাপিতো আপোনালোকৰ মাজলৈ যিমান পাৰোঁ দেখুৱাব চেষ্টা কৰিলোঁ। আৰু অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।